জিন্দাবাদটো আৰম্ভণিয়ে হৈছে। আগন্তুক বিধানসভা নিৰ্বাচন আকৌ জিকিব লাগিব নে নাই? কোনোবা যদি আছে কৈবাৰী আমি সকলে জ্ঞাত সভাত ভাইস প্রেসিডেন্ট দিয়া হৈছে প্ৰাক্তন নিয়ম আমাৰ বিটিসি ৰাজু কুমাৰ নাৰ্জাৰী আমাৰ সাধাৰণ সম্পাদক দলৰ আমাৰ সন্মুখৰ এমএলএ বহি আছে বৰচল হমৰীয়া সব সকলোৱে দলৰে হয় কোনোবা ব্লক কমিটিৰ কোনোবা জিলা পৰ্যায়ৰ কোনোবা প্ৰাইমাৰী কমিটিৰ আমাৰ সকলোৱে দলৰে হয় গতিকে এই মুহূৰ্তত মই ইউপিপিএল দলৰ তৰফৰ পৰা আপোনালোকৰ হৈ এই মুহূৰ্তত মই আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া নতুন ৰাজ্যসভাৰ সাংসদ হিচাপে তেখেতক আমি আদৰিছোঁ ডাঙৰকৈ এটা জিন্দাবাদটো আৰম্ভণিয়ে হৈছে। আগন্তুক বিধানসভা নিৰ্বাচন আকৌ জিকিব লাগিব নে নাই?